আজি আছোঁ ভৈৰৱকুণ্ড। আমি গোটেইবিলাকে ইয়াত পিকনিক খাব আহিছোঁ। বহুত এনজয় হ'ব, লোকেশ্যন বহুত ধুনীয়া। যিবিলাকে ভৈৰৱকুণ্ড দেখা নাই সেইবিলাকক মই গোটেই লোকেশ্যন দেখাই দিম। বহুত ভাল প্লেচ। গতিকে বন্ধুসকল আমি কেনেকৈ এনজয় কৰিম, কেনেকৈ গোটেই লোকেশ্যন ঘূৰিম, গোটেইখিনি আপোনালোকক মই দেখাই দিম। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ইমান ধুনীয়া ঠাই। মোৰ আহি বহুত ভাল লাগিছে ইয়াত, বহুত ভাল লাগিছে ইয়াত আহি। ইমান ধুনীয়া প্লেচ, আপোনালোকে চাই লওক পিছফালে ইমান ধুনীয়া প্লেচ, মজা লাগিছে। আপোনালোকে কেতিয়াবা যদি থাকে আৰু কেতিয়াবা যদি পিকনিক আহিব বিচাৰে, আপোনালোকে যদি কেতিয়াবা পিকনিক আহিব বিচাৰে তেতিয়াহ'লে এই প্লেচটোলৈ আহিব। বহুত ধুনীয়া প্লেচ। কেমেৰামেনক মই দেখাই দিব দিম গোটেই প্লেচখিনিৰ কথা। আপোনালোকে চাই থাকক। আমি গোটেই এনজয় কৰিম, ফুল এনজয় কৰিম। আজি দিনটো ইয়াত এনজয় কৰিম। আমাৰ আছাম ফানি ক্লাব তৰফৰ পৰা গোটেইকেইটা আহিছোঁ। আমাৰ গোটেইখিনি আপোনালোকক দেখাম, গোটেই গ্ৰুপটো দেখাম। চাওক কি ধুনীয়া প্লেচ। এনেকুৱা প্লেচ আৰু নাপাওঁ। পৃথিৱীত যদি শান্তি আছে এইবিলাক ঠাইতে আছে। বহুত আজি তৰা ভাল নালাগে কাকো দেখোন তোকে দেখাৰ পৰা। অ' নাজি তৰা তোৰে প্ৰেমটো